হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আজি বতৰটো বহুত ঠাণ্ডা, সেইকাৰণে ভাবিলোঁ কি খাওঁ কি নাখাওঁ। মানুহজনে গাহৰি মাংস অলপ লৈ আহিলে। গাহৰি মাংস অনাৰ কাৰণে মই ক'লোঁ বোলো বতৰটো ডাৱৰীয়া, কচুকে কেইডালমান কাটি অনা যোৱা। আজি বাৰীৰ পৰাই কচু কেইডালমান কাটি আনি দিলে। ক'লা ক'লা ডাঙৰ যে কচুটো, তেনেকুৱা ডাল কেইটামান কাটি আনিলে কচু। তাৰপিছত গাহৰি মাংস আনিলে। এতিয়া ৰাতি জালুক চালুক দি জ্বলাকৈ অকণমান বনাই খাম বুলি ভাবিছোঁ। কেনেকৈনো বনাইছোঁ মই আপোনালোকক তাৰে অকণমান দেখুৱাম। ব'লকচোন চাওঁগৈ মই কেনেকৈ বনাইছোঁ। এইখিনি গাহৰি মাংস, মই এতিয়া গাহৰি মাংসখিনি মই ইয়াত অলপ গৰম পানী দি উতলাই দিম। এতিয়া মই গাহৰি মাংসখিনি অকণমান বইল হ'বলৈ দিছোঁ। বইল হ'বলৈ দি ইয়াক উলিয়াই মই কচুৰ লগত বনাম। আৰু গাহৰি মাংসৰ লগত মইনো কি কি ব্যৱহাৰ কৰিছোঁ, কি কি দি বনাইছোঁ, সেইখিনি দেখাওঁ ব'লক। এতিয়া মই কচুকেইডাল ঠাৰি অলপ গুচাই লওঁ। এতিয়া মই কচুখিনি বনাবলৈ কাৰণে কি কি বস্তু ব্যৱহাৰ কৰিছোঁ সেইখিনি অলপ আপোনালোকক দেখুৱাওঁ। এইখিনি কাটি লৈছোঁ মই পিঁয়াজ, আৰু এইখিনি পকা জলকীয়া খুন্দি লৈছোঁ, আৰু এইখিনি আদা নহৰু খুন্দি লৈছোঁ, আৰু এইখিনি জালুকৰ গুড়া খুন্দি লৈছোঁ, আৰু এইখিনি ঘৰতে জীয়া ধনিয়া মই নিজে ঘৰতে খুন্দা, সেইখিনি গোটেইখিনি মই কচুত ব্যৱহাৰ কৰিম। ব'লক এতিয়া মই কেৰাহীখন পাতোঁগৈ। এতিয়া মই ইয়াত মিঠাতেল দিছোঁ। কেৰাহীখন সম্পূৰ্ণ গৰম হৈ গ'ল। এতিয়া মই ইয়াত মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এতিয়া তেলখিনি সম্পূৰ্ণ গৰম হৈ গ'ল। মই ইয়াত পিঁয়াজ দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। এতিয়া মই ইয়াত দিম আদা নহৰু, আৰু দিম জলকীয়া, জীয়া ধনিয়া গুড়ি, জালুকৰ গুড়া। গোটেইখিনি দি মই অলপ সময় ভাজিম। কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। আৰু মই ইয়াত ব্যৱহাৰ কৰিম নিমখ আৰু হালধি। নিমখটো নিজৰ সোৱাদ অনুযায়ী দিব আপোনালোকে, বস্তুটোৰ পৰিমাণ চাই ল'ব। এতিয়া গোটেইখিনি সামগ্ৰী দিয়াৰ পিছত অলপ সময় এনেকৈ ভাজি ল'ম। এতিয়া মছলাখিনি হৈ গ'ল। এতিয়া মই ইয়াত মাংসখিনি ব্যৱহাৰ কৰিম। এতিয়া মাংসখিনি ধুনীয়াকৈ লৰাই গোটেই মছলাখিনি মাংসৰ লগত মছলাখিনি লাগি যোৱাকৈ অলপ সময় ভাজি ল'ম। এতিয়া মই মাংসখিনি অলপ সময় ঢাকন মাৰি সিজিবলৈ দিম। এতিয়া মই মাংসখিনি অলপ লৰাই লওঁ। লৰাই লৈ চাই লওঁ কিমান সিজিছে। তাৰপিছত কচুখিনি ইয়াত এড কৰি দিম। মাংসখিনি আধা সিজা হৈ গ'ল। মই ইয়াত কচুখিনি ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াত কচুখিনি দিছোঁ। এতিয়া মই কচুখিনি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই ল'ম। এতিয়া এইখিনি মই অলপ সময় সিজিবলৈ দিম। এতিয়া মই চব্জিখিনি অলপ চাই লওঁ। ৱাও, কচুখিনি একদম গলি গ'ল ধুনীয়াকৈ মাংসৰ লগত। আৰু অলপ সময় লাগিব কচুখিনি সিজিবৰ কাৰণে। পূৰা গোন্ধটো ধুনীয়া আহিছে। আপোনালোকে এনেকৈ বনাই খাইছে নাই বাৰু? খাই চাবচোন গাহৰিৰ লগত। বিৰাটেই ধুনীয়া লাগে, বিৰাটেই টেষ্টি হয়। তাতে বতৰ ডাৱৰীয়া হ'ব লাগে, নক'ব আৰু। কাৰ কাৰ লোভ পানী পৰিছে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব দেই। এতিয়া আৰু অলপ টাইম সিজিবলৈ দিম। তাৰপিছত আপোনালোকক ফাইনেল লুকটো দেখুৱাই আছোঁ। এতিয়া মোৰ মাংস হৈয়ে গ'ল, চব্জি হৈয়ে গ'ল। চাই লওঁ এবাৰ। একদম ধুনীয়া গোন্ধ আহি আছে। এতিয়া মই ধনিয়া পাত দিম। ধনিয়া অলপ কাটি থৈছোঁ। কালাৰটো আপোনালোকে এই ৰাতি মোবাইলত কালাৰটো অলপ আপোনালোকে বগা নিচিনা দেখিছে, কিন্তু আপোনালোকে ইভাগে কালাৰটো কিন্তু একদম নৰ্মেল কালাৰ, ধুনীয়া একেবাৰে কালাৰ হৈ আছে। মোবাইলত অলপ বগা নিচিনা দেখিছে চাগে। এতিয়া হৈ গ'ল, মোৰ ৰেডি হৈ গ'ল। এতিয়া মোৰ খানা ৰেডি হৈ গ'ল। এয়া হৈছে ৰঙালাও ভাজি, আৰু এই ভাত, আৰু এই গাহৰিয়ে কচুৱে বনাইছোঁ, আৰু ইয়াত আছে চাটনি। এতিয়া বাই বাই।